এভৰিৱান মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি বহুত কেইদিনৰ মূৰত ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰ আগৰ ভিডিঅ'বিলাকত যেনেদৰে মৰম দিছিল এইটো ভিডিঅ'টো যেন সকলোৱে মৰম দিয়ে তাকে আশা ৰাখিলোঁ। যদি ক'ৰবাত দেখুৱাত বা কথা কোৱাত ভুল হয় তেন্তে নিজৰ বুলি ভাবি সকলোৱে ক্ষমা কৰি দিব। যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট এটা কৰি দিব আৰু নতুনকৈ যদি মোৰ চেনেলটোলৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি তেন্তে ভিডিঅ'টি এনেদৰে আৰম্ভ কৰিছোঁ। সকলোৱে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ৰাতিপুৱা ধুনীয়াকৈ কাম বন কৰি মেলি আমি এফালে যাম বুলি লৈছিলোঁ, মানে তন্ময় ঘৰলৈ। আজি যিহেতু দেওবাৰ, মা মই দেহানো সিহঁতে যিহেতু ঘৰত থাকে, ওলাইছিলোঁ বহুত কেইদিন যিহেতু যোৱাই নাই, আহিবি মাতি থাকে, সেইকাৰণে ওলাই লৈছিলোঁ। কিন্তু আজি বহুত বেছি ঠগ খাই গ'লোঁ। মানে তন্ময়ক ছাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ, মানে নোকোৱা নেমেলাকৈ যাম বুলি আমি বহুত কেইদিনৰ পৰা পাতি আছিলোঁ, কিন্তু সেইটো নহ'ল। কাপোৰ কানি খুলি এতিয়া ধুনীয়াকৈ ঘৰতে থাকিবলগীয়া হৈছে। কিহৰ কাৰণেনো ঠগ খালোঁ ভিডিঅ'টো চাই থাকিলে গম পাব, চাই থাককচোন। তাৰপিছত আজি আমাৰ ৰোৱাখিনি দেখুওৱা হওক। ইফালে মানে খুৰীদেৱে মাজে মাজে ৰোৱা সাজি আছে, যিহেতু সেইদিনা ৰোওঁতে মানে পানী ডুবি গ'ল, বহুত বেছি পানী হৈ গ'ল, ৰোৱাখিনি দেখা নোপোৱা হৈছিলোঁ। এতিয়া বাম হৈ গ'ল, ধুনীয়াকৈ বেছি সাজিবলগীয়া হোৱা নাই ইমানকৈ। আমি যিমান ভাবিছিলোঁ গোটেইখিনি মৰিয়ে যাব বুলি ভাবিছিলোঁ, কিন্তু সিমান বেছি নমৰিলে। সেইফালে মানে খুৰীদেৱে ৰোৱা সাজি আছে, ময়ো বোলো আজি ৰোৱাখিনি দেখুৱাই দিওঁ, সেইদিনাৰ পৰা দেখুওৱা হোৱাই নহয়। আৰু আমি কিহৰ কাৰণে যাবলৈ নাপালোঁ চাওকচোন। সেইফালে আমি যাম বুলি ক'লোঁ, তাৰপিছত ওলাই মেলি ৰেডি হ'লোঁ। তাৰপিছতে ফোন কৰিলে বাইদেৱে, ভিনিহঁতি গৈ আছে দেই। তাৰপিছত আমি কাপোৰ কানি খুলি মেলি থৈ দিলোঁ। আৰু যিহেতু ভিনিও আহিছে ইয়ালৈ, যিহেতু আহিছে ভিনি আৰু মাজু ভাইটি, সেইকাৰণে নগ'লোগৈ। আৰু সেইকাৰণে মানুহে কেতিয়াও নোকোৱা নেমেলাকৈ কাৰো হ'লেও মানে যাব নালাগে আৰু কৈ মেলিহে যাব লাগে। ইমান ছাৰপ্ৰাইজ দিম বুলি ভাবিলোঁ, এতিয়া চাওকচোন যাবই নাপালোঁ। কালিও কোৱা হ'লে কিজানি যাব পালোঁৱে হ'লে, ভিনিও নাহিলে হ'লে। এতিয়া ভিনিও যিহেতু আজি ডিউটি নাই, দেওবাৰ, ভিনিও কেতিয়াবা আহোঁ লাগে, সেইকাৰণে ভিনি আৰু মাজু ভাইটি আহিছে। আমি দুজনীও নগ'লোঁ, ঠগ খাই গ'লোঁ। সেইকাৰণে এনেকুৱা ভুল মানে কেতিয়াও আজিৰ পৰা নকৰোঁ আৰু দেই। ইফালে আমাৰ ৰোৱাখিনি বহুত ধুনীয়া হৈছে। ইফালে খুৰীদেৱে ধুনীয়াকৈ ৰোৱা সাজি আছে মাজে মাজে। আৰু মই যাম বুলি কৈছিলোঁ, কিন্তু খুৰীদেৱে নালাগে বুলি ক'লে, পাৰিম বুলি ক'লে। আৰু ববিও অকণমান পিছত ৰুবহি। আৰু এয়া ৰোৱাখিনি বৰ ধুনীয়া হৈছে আমাৰ। তুমি আকৌ ৰাতিপুৱা কেলৈ ফোন নকৰিলা? আকৌ কেতিয়াকৈ যাম তোমাৰ বাৰ্থডেত? তোমাৰ বাৰ্থডে কেতিয়াকৈ কৈ দিয়া আকৌ। এইফালে আমাৰ মাজু ভাইটি আৰু কোন আহিলে? পাপা। দাদানো কেলৈ নাহিলে? আজি স্কুল বন্ধ হয়নে? দেওবাৰ। আমাৰ এইটো দেহানো ককায়েকৰ ঘৰলৈ যাম বুলি উৎপাত লগাই আছিলে, একদম কান্দিছে নহয়। এতিয়া যাবলৈ নাপায় ন, একো নাই, বেলেগ দিনা যাম ন, বাৰ্থডেতে যাম থাকিবলৈ। তুমি কি খোৱাবা বাৰ্থডেত? বাৰ্থডেত কি খোৱাবা? পাৰ খোৱাবা? অ' পাৰ খোৱাবা। উৎপাত চা, এইটো ককায়েকক লগ পালে পূৰা উৎপাত হৈ যায় হয়নে? এয়া গাঁও দলিয়া দলি হৈছে। বা দুখ পাবা নহয়। সেইপিনে নদলিয়াবা। আকৌ পাপা চকলেট খাইছে, দুইটাই চকলেট খাই আছে। বা পূৰা উৎপাত ন বাবা। ঢেকীয়া মানে মানুহ এজন আহিছিলে শাক অনা, তাৰপিছত মায়ে ঢেকীয়া আনিছনি বুলি সুধিলে। তাৰপিছত ইমান ধুনীয়া ধুনীয়া চাওকচোন ঢেকীয়াখিনি। বহুত কেইদিন খোৱাই নাই ঢেকীয়া দেই, বহুত দিনৰ মূৰত আকৌ খাম, ভাল লাগিব। আজি বনাম ঢেকীয়া। সেয়া ঢেকীয়াখিনিও বৰ ধুনীয়া বোলো, সেইকাৰণে আপোনালোককো দেখুৱাই দিওঁ বোলো। চাওকচোন ইমান ধুনীয়া ঢেকীয়া। কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন দেই। এইফালে চাওকচোন, আমি বাইদেউ ঘৰলৈ যিহেতু যাম বুলি কৈছিলোঁ, পিছবেলাহে আহিলোঁ হ'লে আৰু ভাত খাই মেলি মা মই দেহানো দেউতালৈ মানে ভাত সজাই থৈ গৈছিলোঁ। এয়া চাওক, কিন্তু যোৱাটো নহ'ল। সেইকাৰণে মানুহে কেতিয়াও ভুল কৰিব নালাগে। ঠগ খাই গ'লোঁ আজি, ছাৰপ্ৰাইজ দিম বুলি মানে সেনেকুৱা এটা হ'ল আৰু যাবই নাপালোঁ, সেয়াই আৰু। কৰিলেহি আকৌ পৰবা এবাৰ। কালি হেৰিডোখৰ দেখুৱাই দিয়া আকৌ, চাক পৰাডোখৰ।
ক'ত দুখ পালা দেখুৱাই দিয়া আকৌ তাৰপিছত এফালে কুঁহিয়া আমাৰ ঘৰত ৰুবলৈ বুলি ভিনিয়ে লৈ আহিছে মানে বাইদেউ ঘৰতে আছে আৰু কুঁহিয়া মাজে মাজে খাই থাকিবলৈ পাওঁ আৰু ভিনি ঘৰত তাৰপিছত এফালে নৰসিংহ পুলি পচাই থৈছিলে ভিনিয়ে আমাৰ ঘৰত এতিয়া ৰুবলৈ বুলি লৈ আহিছে ময়ো বোলো ভিডিঅ' অকণমান কৰি ৰাখোঁ নৰসিংহ পুলি তাৰপিছত এফালে মেৰিগ'ল্ড এখন কাটা বিস্কুট এখন মিঠৈ এটা সৈতে মানে ভিনিক চাহকাপ দিবলৈ বুলি লৈছোঁ এনেও ভিনিয়ে যি টি নাখায় বুলি জানোৱে নিমকি চানা বিস্কুট বেলেগ বিস্কুটো আছে কিন্তু নাই দিয়া ভিনিয়ে নাখায় যে তাৰপিছত এইফালে যি খায় তাকে দিছোঁ আৰু এইফালে লাল চাহ বনাইছোঁ উতলা নাই উতলিব আৰু তাৰপিছত মিঠৈটো যে দেখিছে ৰাতিপুৱা মা মই দুজনীয়ে মিলি মানে গুড় অকণমান আছিলে গুড় অকণমান থকা দেখি কেইটামান ওলালে আৰু মিঠৈ বনালোঁ মায়ে মই দুজনীয়ে তাৰপিছত বাইদেউ ঘৰলৈ নিম বুলিয়ে বনাইছিলোঁ আৰু তাৰপিছত ঘৰত দুটামান এনেদৰে থৈ মেলি বাইদেউ ঘৰলৈ সোমোৱাই থৈছোঁ এতিয়া ভিনিয়ে মাজু ভাইটিয়ে যিহেতু আহিলে লৈ যাব পাৰিব আৰু কালি আৰু ভিডিঅ'টি কণ্টিনিউ কৰা নহ'ল আজি আকৌ ৰাতিপুৱা ভিডিঅ'টি আৰম্ভ কৰিছোঁ এইফালে মানে গা পা ধুই আজৰি হৈ চাহ তাহ খাই আজৰি হৈ ভিডিঅ'টি বোলো আৰম্ভ কৰিলোঁ কালি যিহেতু ভিনিহঁতি যোৱাও তেনেকৈ দেখুওৱা নহ'ল ভিনিহঁতি গ'ল ভাত নাখালে বাৰু ময়ো ভাত পানী বনাই মেলো মানে বহুত বেছি দেৰি হৈ গ'ল ভিডিঅ' কৰিবলৈ থাকিয়ে গ'ল মানে পাহৰিয়ে থাকিলোঁ আজিহে কৰিছোঁ আকৌ এবাৰ চাই দিয়াচোন লুডু খেলিছা অকলে অকলে খেলিছা আজি কালি সৰু দাদা গ'লগৈ ন এইটো লুডু গুটি এফালে আছে লুডু পাছফালে আছে আকৌ হেৰি কেমবোৰ্ড ন বাবা খেলা আৰু কি হয় তাৰপিছত ইফালে দেহানুৱে তাৰ খেলনা বস্তুখিনি য'তেই পতেই পেলাই থৈছে অকলে অকলেনো কি কৰিব তাৰ মানে যি মন যায় তাকেই কৰি থাকে আগফালে কেমবোৰ্ড খেলি আছে আৰু এইফালে তাৰ গোটেইখিনি সম্পত্তিখিনি পেলাই থৈছে আৰু আজি যিহেতু ডাৱৰীয়াও বতৰ বাহিৰলৈ ওলাব পৰা নাই কালি মানে পিছবেলাৰ পৰা ধাৰাসাৰে বৰষুণ আগবেলাটো ডাৱৰীয়া হৈ আছিলে কিন্তু বৰষুণ দিয়া নাছিলে ভিনিহঁত যোৱাৰ পাছৰে পৰা পূৰা বৰষুণ ৰাতিটো বৰষুণ মানে এতিয়ালৈকে দিয়ে আছে আজি নেৰিবই চাগে এইফালে দেহানুৱে ধুনীয়াকৈ খেলি আছে চালাচা কালাৰকেইটা মিলা নাই নহয় কালাৰকেইটা মিলা নাই নহয় আৰু দুটামান হোৱালে ক'ত পেলাই দিলা এইকেইটা কালাৰ নাই মিলা নহয় বেটা কোনটো বা এইকেইটাত হেৰি নহ'ল যে এনেকুৱা কেম্পটো গুটিকে দি দিলা পাৰিছা দেই তাৰপিছত এইফালে আমি এতিয়া দেহানুৱে মই ৰুটি খাবলৈ লৈছোঁ মানে ডাৱৰীয়া বতৰ আজি ৰুটিকে বনালোঁ তলতে বহি দুয়োটাই খাবলৈ লৈছোঁ বাহিৰতে এই যিহেতু বাহিৰতে খেলি আছিলে তাৰপিছত দেউতাহঁতে ভিতৰত খাই আছে আমি দুটাই এতিয়া খাই লওঁ আপোনালোকৰ মাজতো বোলো আমি কি খাইছোঁ দেখুৱাই দিওঁ বোলো এনেইতো দেখুওৱা নহয় আজি দিনটো কি কি কৰোঁ কি কি নকৰোঁ সকলোখিনি দেখুৱাই যাম বুলি ভাবিছোঁ সকলোৱে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাই থাকিব দেই আজি আমি ৰুটিৰ লগত কি কি খাবলৈ লৈছোঁ দেখুৱাই দিম ৰ দেহানুৱে কিহৰ লগত খাইছা কৈ দিয়া গুৰৰ লগত খাইছোঁ কৈ দিয়া তুমি ৰ'বা দেখুৱাই দিওঁ দেই তেতিয়া আমাৰ দেহানুৱে ৰাতিপুৱাৰ পৰা খেলিলে তাৰপিছত এতিয়া মোবাইল চাই চাই ৰুটি গুৰৰ লগত খাইছে খালি দেখিছেনে বাৰু ৰুটিখিনি নাই দেখা মানে প্ৰথমে খাই লয় বহুত বেছি ভাল পায় তাৰপিছত এয়া মোক মানে ইফালে হেৰি বুট দাইল থপথপীয়া হৈ থাকিলে প্ৰেছাৰ কুকাৰত দি দিলোঁ তাৰপৰা বুট দাইল আলু তাৰপিছত তেল মাৰি দিলোঁ যে পূৰা থপথপীয়া হৈ থাকিলে এয়া বুট দাইল ৰুটি খাবলৈ বুলি লৈছোঁ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰি ধুনমান কৰি দিয়া শেষৰলৈকে চাই থাকিবগৈ দিয়া মই এতিয়া ৰুটি খাইছোঁ মোবাইল চাই চাই গুৰৰ লগত আপোনালোকে ভিডিঅ'টি চাই থাকিব দেই আৰু মৰম দিব দেই বাই বাই দিয়া বাই বাই দি দিয়া এই বাই বাই হাতখনে দি দিয়া বাই বাই গুড বয় খোৱা
পটাপট জলদি খাই লোৱা আমি পটাপট খাই ল'ম ন এতিয়া খাই লোৱা তাৰপিছত এফালে মানে ৰাতিপুৱা আগবেলা খাই বৈ আজৰি হৈ মেলি এফালে দেহানয়ে মানে বক্সত গান লগাই লৈছে হৰিনাম লগাই লৈছে তাৰ চিঞৰে চিঞৰে সি নাচি আছে ময়ো অকণ ভিডিঅ' কৰি ৰাখিছোঁ আমি মানে ঘৰতনো কেনেদৰে দিনটো পাৰ কৰোঁ তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলোৱে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব যিহেতু আজি ডাৱৰীয়া বতৰ ওলাইও যাব পৰা নাই এনেদৰে দিনটো অতিবাহিত কৰিছোঁ আৰু দেহানৰ লগতে দুপৰীয়া যিহেতু কিবা এটা খাবলৈ মন যায় ইফালে পাপৰ ভাজিলোঁ আৰু এফালে মোৰ কাৰণে গাখীৰ চাহ বনাবলৈ লৈছোঁ যিহেতু পানীখিনি গৰম হোৱা নাই সেইকাৰণে গাখীৰ চেনি একোৱেই দিয়া নাই দিম আৰু তাৰপিছত দেহানুকো গা পা ধুৱাই মেলি আজৰি হ'লোঁ তাৰো দুপৰীয়া সময়ত কিবা এটা খাবলৈ মন যায় যে সেইকাৰণে পাপৰকে বনালোঁ আৰু আমিও খাম সিও খাব এনেদৰে দৈনন্দিন দিনবিলাক পাৰ হৈ আছে আৰু তাৰপিছত লাহে ধীৰে ভাত বনাম বহি লোৱা আকৌ দদৌ কি আনি দিলে দদৌ ওলাই গৈছিলে পেৰা আনি দিলে ন পেৰা খাইছা বহি পিনে ধুনুকৈ খাই লয় দেই ধুনু মানুহ গা ধুৱাই দিলোঁ গা ধুৱাই মেলি এতিয়া দুপৰীয়া কিবা খাবলৈ মন যায় যে পাপৰ ভাজি দিলোঁ ন পাপৰ খাই থাকা দেই মই মামা বনাওঁগৈ তুমি খাই থাকা দেই ধুনু গুড বয় বেয়া কাম নকৰিবা দেই বেটা ভাল কাম কৰিবা তাৰপিছত দেউতা যিহেতু ওলাই গৈছিল পুঠি মাছ লৈ আহিছিলে মাছ কেইজনী বৰ ধুনীয়া আছিল কিন্তু ভিডিঅ' কৰিবলৈহে থাকি গ'ল পাহৰি থাকিলোঁ আৰু ডাঙৰ পুঠি মাছ কাৱৈ মাছ আনিছিলে কাৱৈ মাছ কেইজনী বাৰু জীয়াই থৈ দিয়া আছিল এতিয়া পুঠি মাছ আৰু কাৱৈ মাছ তিনিটা মানুহৰ কাৰণে তিনিজনী ফ্ৰাই কৰিছোঁ আৰু সৰু পুঠি মাছো খাব লাগিব আৰু কালি যিহেতু ঢেকীয়া অলপ আছিল ঢেকীয়া জোল বনাইছোঁ পুঠি মাছৰ লগত টেঙা চেপি খাব লাগিব আৰু ইফালে ভাতো হৈ গ'ল আজি কি বনাইছোঁ তাকে অলপ দেখুৱাই দিছোঁ মই যিহেতু ৰেচিপি ভিডিঅ' তেনেকৈ নিদিওঁৱেই আৰু দিবলৈও টান পাওঁ আৰু এইফালে মাছখিনি আধাই ফ্ৰাই কৰি থৈছোঁ মানে এতিয়া ফুল ফ্ৰাই কেইজনীমান কৰিম আৰু আকৌ খাব ওচৰত যেতিয়া খাব হ'ব আকৌ ফুল ফ্ৰাই কৰিম সেনেকৈ আৰু ইফালে ঢেকীয়া আৰু অলপ থাকিলে মানে কাইলৈলৈকে যিহেতু পাত শাক বেয়া হৈ যাব সেইকাৰণে আজি বুট আলু ঢেকীয়া তেনেকৈ ভাজি দিম বুলি ভাবিছোঁ আৰু ইফালে দেউতাই ভেন্দিও লৈ আহিলে ভেন্দিও ফ্ৰাই কৰি দিম আজি আইটেম তেনেকৈ আৰু আজি দুপৰীয়া সাঁজ এনেদৰে খাই দিম একেবাৰে শেষত থালিখন দেখুৱাম বাৰু আপোনালোকক মোৰ থালিখন দেই সজাই পৰাই নাথাকোঁ বাৰু তাৰপিছত মোৰ ভাত ৰেডি হৈ গ'ল এতিয়া খাবলৈ বুলি লৈছোঁ আৰু মোৰ কাঁহীখনত কি লৈছোঁ তাকে দেখুৱাই দিওঁ বুলি ভাবিলোঁ পুঠি মাছৰ লগত ঢেকীয়া জোল টেঙা চেপি খাম তাৰপৰা ভেন্দি ফ্ৰাই আলু বুট ঢেকীয়া ভাজি এইফালে মাছ ফ্ৰাই তেনেকৈ আজি খাবলৈ বুলি লৈছোঁ খাই লওঁ তেন্তে খাই বৈ আজৰি হৈ মেলি একেবাৰে ববী ঘৰত ভিডিঅ'টি কৰিছোঁ সেই দেহানকো শুৱাই থৈ আহিলোঁ খুইদৌ হৈ আহিলোঁ যিহেতু মই আত্মসহায়ক গোটত আছোঁ মানে আমাৰ আজি মিটিং আছে খুইদৌ ঘৰত বাৰু নহয় বেলেগ ঘৰত হ'ব আৰু ববীও আমাৰ গোটত আছে ববীৰ লগত এতিয়া দুইজনে যাম সৌজনী ববী ওলাই মেলি ৰেডি হৈ গ'ল তাইও আৰু ববীহঁতৰ আগফালৰ পৰিৱেশটো অকণমান এনেই দেখুৱাই দিলোঁ ববীহঁতৰ ঘৰটো বনাই আছে বাৰু এতিয়ালৈকে সোমোৱা নাই আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক কমেণ্ট এটা কৰি দিব আৰু নতুনকৈ যদি আহিছে চেনেলটোলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই